तामुलपुराव जौगाथायनि खंख्ला सावगारि सरकारारि बिथांखिया सोनाब फारकेजुलियाव दिनैसिमबो सौहैनो हायाखै। बिसायख'थिया फैयो आरो थाङो, नाथाय बिसायख'थि जोबलांबानो बिसायख'थि समाव होनाय खोथाफोरखौ बावलांजोबो राजखान्थि दैदेनगिरिफोरा, जायनि थाखाय बोसोर बोसोर नाङैनो बाक्सा जिल्लानि मोनसे ओनसोलनि रायजो राजाफोरा सरकारारि जौगाथाय बिथांखिफोरनिफ्राय जानगाराव थानो गोनां जादों। बे ओनसोलानो जादों बाक्सा जिल्लानि 58 नं तामुलपुर बिधान सभा बियाबनि सिङाव थानाय सोनाब फारकेजुलि। तामुलपुर जौगाखां खोन्दोनि सिङाव थानाय बे ओनसोलसिम बिसायख'थिनि समाव भट मागिनो थाखाय राजखान्थियारि दैदेनगिरि मावफारिफोरा फैयोब्लाबो बिसायख'थि जोबखांबानो गासैखौबो बावगारजोबो, जायनि थाखाय ओनसोलसिम थांनो थाखाय दोंसेबो मोजां लामा गैया। दिनैसिमबो बे ओनसोलनि सरासनस्रा रायजो राजाफोरा थोबसेबो गोग्गो लोंग्रा दै मोनलोङाखै। फाग्लादिङा दैसानि दैखौनो लोंनानै जिउ खांबोबाय थाबोदों। सा 200निबो बांसिन भटार थानाय बे ओनसोलनि सरासनस्रा रायजो राजाफोरनि गोबां सुबुंफोरनाव रेशन कार्ड आरो जब कार्ड गैया। फिसा फिसा न'आव जिउ खांबोनाय बे ओनसोलाव सोलोंथाइ फसंथान आरो देहा फाहामथायनिबो जेबो राहा गैया। ओनसोलनि सुबुं थान्दैफोरखौ गोबां खावलायहरदोंब्लाबो मोजां फिथाइ मोननो हायाखै सोनाब फारकेजुलि ओनसोलनि रायजो राजाफ्रा। गाबोन तामुलपुर बियाबाव उफ्रा बिसायख'थि सोरनो भट होगोन बेखौ लानानै रायजो राजाफ्रा जेंनायाव गोग्लैदों। मानोना भट होब्लाबो जेखौबो मोना बिथांमोनहा बिसायख'थि समाव होनाय खोथाफोरखौ बावगारलाङो राजखान्थि दैदेनगिरिफ्रा। আমাৰ এইটো গাঁও পুৰণা গাঁও, বিভিন্ন গাঁও পশ্চিম পাৰ্কিজুলি। এতিয়া আমি ইয়াতে আছোঁ, কিন্তু ইয়াত থাকি বহুত অসুবিধাত আছোঁ। এতিয়া পানী বিষয় নাই, খোৱা পানী নাই, ৰাস্তা ঘাট নাই, ইফালে ধৰক জব কাৰ্ড কাৰোবাৰ নাই, এতিয়া হোৱাই নাই। এইবিলাকে আমাৰ ইয়াত বহুত সমস্যা হৈ আছে। সেইটোৰ কাৰণে এতিয়া ভোটৰ কাৰণে ভোট সময়ত মানুহকেইটা আহে, কিন্তু আহিখিনি পিছত আমাৰ আৰু পিছত খবৰ নলয়। এতিয়া এইবিলাক হ'ব লাগিব। আমাৰ ৰাস্তা হ'ব লাগিব, কুঁৱা হ'ব লাগিব, আৰু এইবিলাক যিমান আদৰীয়া কামবিলাক আছে এইবিলাক আমি বহুত পিছপৰাত আছোঁ। এইবিলাক যাতে আমাৰ পূৰণ হ'ব লাগিব, এয়া আমাৰ ক'ব লগা। দক্ষিণ পাৰ্কি পৰে আৰু পশ্চিম পাৰ্কি পৰে, আৰু ইমান বছৰ হ'লেও এতিয়া একো পোৱা নাই। ৰাস্তাৰ সুবিধাও নাই, পানীৰ সুবিধাও নাই। চব নেতাগিলাও আহে, ভোট সময়ত আহে, এইগিলাতো চব এই সময়তো আহে। এতিয়াতো ভোট শেষ হ'লেতো নাহে। আৰু এইগিলা ক'ব দিম বৰিঙো দিব খুজিছিল, এইগিলা দিম এতিয়ালৈকে পোৱাই নাই। একো ৰেচন কাৰ্ডো নাই, আমাৰ জব কাৰ্ডো নাই। ইয়াত এইখিনি গাঁৱত মানে অলপ এটামান মেম্বৰ থাকিলে ভাল হ'লে হয়। এইটো গাঁওখন মেম্বৰো নাই, জেগাতো মেম্বৰবিলাক আছে, এইগিলাও আমাক তদন্ত কৰা নাই। এইগিলাও চাব লাগিছিল অলপ। ক'ত ভোট দিয়ে আপোনালোকে? পাৰ্কিত কালাজাৰ। কিমান বছৰ তাত ভোট দিয়া? বহুত বছৰত, সৰুৰ পৰা এতিয়া ডাঙৰ হৈ পেলাই তাতে ভোট পেলাই আছোঁ পাৰ্কিতে কালাজাৰে। এইগিলা আমাৰ সুবিধা লাগে। ৰেচন চাউলো পোৱা নাই, আমি একো পোৱা নাই। এইগিলাকতে আমি পালে মানে অলপ ভাল হ'লে হয়। এতিয়া ক'বা কি কৰিম, মানে এতিয়াতো আমিতো ভোট দি আছোঁ, এতিয়াতো একো নাপাম। তো এইটো হবে কাৰণে যদি এটো নাদিলে তো আমিও ভোট কেনেকৈ দিম? এইটো কাই দিব, এইটো চাব লাগিব অলপ। কোনে সহায় কৰি দিব তাকে দিব লাগিব, এইটোৱে ভাবিছোঁ আমি। বিজুলী পৰে, পাছত পৰকি পৰে। আমি কালাঝাৰত স্কুলত ভোট আমি দিওঁ, বহুত বছৰ দিয়া হ'ল। আমি একো অসুবিধা পোৱা নাই। ডাঙৰ নেতাবিলাক আহে ভোট দিয়া সময়ত, আৰু পিছতে ভোট দিয়াৰ পিছত আমাৰ নাচায় নেতাবিলাক। ৰেচন কাৰ্ড আমি পোৱা নাই, জব কাৰ্ডো নাই, একো অসুবিধা পোৱা নাই। খোৱা পানীও পোৱা নাই, একো পোৱা নাই, ৰাস্তাও পোৱা নাই, ঘৰো পোৱা নাই। আৰু তাৰপিছত আমাৰ নেতাবিলাক পিছতে চাব নাহে।
ইলেকশ্যন যোৱাৰ পিছত চাবা নাহে ইলেকশ্যন যোৱাৰ পিছত আমাৰ নেতাবিলাক নাহে 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 পাৰ্কিজুলি গাঁৱে মানে ইফালে পাগলা পূবখিনি যিটো গ'ল তাৰমানে ইয়াৰ মানুহবিলাক কিছুমান বেলেগত গ'ল কিছুমান বাধ্যতাত এইগিলত মানে নতুনকৈ গাঁও বনালে আৰু পুৰণা গাঁও যদিও এতিয়ালৈকে খোৱা পানী বা স্কুল বা বিধৱা পেঞ্চন আৰু ইফালে ৰেচন কাৰ্ডবিলাক এতিয়ালৈকে হোৱা নাই ছাৰ আৰু যিবিলাক মানে ইলেকশ্যন সময়ত আমাৰ প্ৰতিনিধিবিলাকে খবৰ লয় কিন্তু ইলেকশ্যন যেতিয়া পাৰ হয় তাৰপিছত একো খা খবৰ নলয় ক'তো খবৰ নলয় নলয় তাৰপিছত খোৱা পানীটো একেবাৰে যিটো বাৰিষাত নদীৰ পানীয়ে খোৱা হয় কিন্তু এতিয়াতো অসুবিধা বহুত অসুবিধা এতিয়া ক'ৰ পৰা খাই এতিয়া আছে পাগলা নদী যিটো নিজৰা পৰে ছাৰ ইটোৰ পৰাই চকীৰ পৰা যিটো বৈ আহে এইটোৰ পানী খোৱা হয় কি কৰিব জনপ্ৰতিনিধি জনপ্ৰতিনিধিক অনুৰোধ কৰিছোঁ বহুতবাৰ এপ্লিকেশ্যন দিছোঁ কিন্তু এইখন গাঁৱৰ ৰাস্তা আৰু যদি খোৱা পানীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিলে নথু আনন্দিত হ'ল হয় কিন্তু কাৰেণ্টটো বিজুলী ইতিমধ্যে পাইছে কিন্তু খোৱা পানী একদম প্ৰয়োজন ছাৰ খোৱা পানীৰ মানে বহুত নাটনি খোৱা পানীৰ অভাৱত মানে লেতেৰা পানী খাই বহুতো বেমাৰ হয় বহুতো এনেকুৱা ডায়েৰিয়া ডিচেণ্ট্ৰি হয় আৰু ওচৰতে চিকিৎসাৰ ব্যৱস্থা নাই সেইকাৰণে বহুত অসুবিধা হয় পাৰ্কিজুলি চেণ্টাৰতে আগৰ পৰা দি আছোঁ আৰু এইটো গাঁও পাৰ্কিজুলি পৰে ছাৰ কিমান কেইখন গাঁও আছে ইয়াত ঘৰ আছে ঘৰ ইয়াতে এইটো নতুন লাইনত 35 ঘৰ আছে আৰু ঢিপা ইফালে চান্তালপুৰ খেজিয়ামাটি এইবিলাক মোটামুটি 150 মান গিৰি আছে কিমান ভোটাৰ আছে ভোটাৰ আপুনি এইটোত পাৰ্কিজুলি যদি কয় তেনেহ'লে 900 মান ভোটাৰ আছে 900 মান ভোটাৰ আছে